এগৰাকী বিধৱা নাৰী হ'লো বুলি মই বাহিৰলৈ ওলাই যাবলৈ নোৱাৰিম নেকি? মানুহৰ তাতো আপত্তি। মইতো কিবা এটা কৰি মোৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিব লাগিব, নিজেও খাব লাগিব। মা তুমি কিয় কান্দিছা? নাই অ' মাজনী, একো নাই। তই ভাতকেইটা খালিনে? মই বাঢ়ি থৈ যোৱা। অঁ মা খালোঁ। আৰু মই যে আজি ঘৰ ঝাৰু কৰিলোঁ, তোমাৰ কাপোৰ জাপিলোঁ, মোৰ কাপোৰ জাপিলোঁ। ঘৰটো আজি মই ধুনীয়াকৈ থৈ দিছোঁ মা। মাজনী ঐ, তুমি মোক কাম কৰি দিব নালাগে। তোমাক কাইলৈ মই এডমিশ্যন কৰি দিম। তুমি কাইলৈৰ পৰা স্কুল যাবা মাজনী। তুমি স্কুল যাবা আৰু মই অফিচলৈ যাম কাম কৰিবলৈ। মা তুমি মানে চাকৰি পালা মা? এতিয়া আমাৰ চিন্তা নাই। আমি এতিয়া ভাল ভাল বস্তু খাব পাৰিম, মই কাপোৰ কিনিব পাৰিম ন মা? তুমি মোক কাপোৰ কিনি দিবা দেই, ধুনীয়া ধুনীয়া। অঁ মাজনী, তোমাক যি লাগে মই তাকেই দিম। তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম মাজনী। মা তুমি যে অকল বগা কাপোৰ পিন্ধি থাকা, আগতে দেখোন বগা কাপোৰ নিপিন্ধিছিলা। মই এগৰাকী বিধৱা নাৰী। মই গোটেই জীৱন এই বগা সাজযোৰ পিন্ধি থাকিব লাগিব মাজনী। মা তুমি নিপিন্ধিবা না, তোমাকে দেখিবলৈ বেয়া লাগে বগা কাপোৰযোৰে। তুমি কাইলৈৰ পৰা বেলেগ কাপোৰ পিন্ধিবা দেই মা। মা তোমাকচোন পাপাই আগতে গালি পাৰিছিলে বগা কাপোৰ পিন্ধিলে। তুমি বগা কাপোৰ নিপিন্ধিবা মা। তোমাক যে পাপাই আনি দিয়া কাপোৰবোৰ সেইবোৰকে পিন্ধিবা। মাজনী মোৰো মন যায় ৰঙীন কাপোৰ পিন্ধিবলৈ, কিন্তু মই নোৱাৰোঁ মাজনী। মই এতিয়া আৰু সেইবোৰ কাপোৰ পিন্ধিব নোৱাৰোঁ। গোটেই জীৱন মই এই বগা সাজযোৰে পিন্ধিব লাগিব। এদিন ওলাই যাওঁতে মানুহৰ কথা শুনিব লগা হৈছে। মই যদি বেলেগ কাপোৰ পিন্ধোঁ আৰু যে কিমান কথা শুনিবলৈ পাম ঠিক নাই। সেইকাৰণে মাজনী মই এনেদৰে থাকিব বিচাৰোঁ সদায়। মা তুমি মোৰ কথা শুনিব লাগিব। মা তুমি বগা কাপোৰ নিপিন্ধিবা না, তোমাক বেয়া লাগে মা। তুমি মোক যদি তুমি ভাল পোৱা তেনেহ'লে তুমি বেলেগ পাপাই আনি দিয়া কাপোৰবোৰ পিন্ধিব লাগিব। মাজনী তুমি এইবোৰ কি কৈ আছা মাজনী? তুমি এতিয়া সৰু হৈ আছা, তুমি এতিয়া একো নুবুজিবা মাজনী। তুমি ক'লে বোলে মই এতিয়া কাপোৰ পিন্ধিব নোৱাৰোঁ। তুমি যদি বেলেগ কাপোৰ নিপিন্ধা মই কিবা ভাতো নাখাওঁ, আৰু তুমি যে স্কুলত নাম লগাই দিবা মই স্কুললৈও নাযাওঁ। মই মাজনীক কেনেকৈ বুজাওঁ? তাই এতিয়া সৰু ছোৱালী, তাইক মই এতিয়া কেনেকৈ বুজাওঁ? মোৰো মন যায় ৰঙীন কাপোৰ পিন্ধিবলৈ, কিন্তু মই এগৰাকী বিধৱা নাৰী আৰু আমাৰ সমাজত এইবোৰ নচলে। মানুহে বহুত কথাই ক'ব। মা তোমাক আজি ইমান ধুনীয়া লাগিছে। পাপায়ো তোমাক এইটো পিন্ধিলে ধুনীয়া বুলি কৈছিলে আগতে ন মা? মাজনী পাপাই এই কাপোৰযোৰ আমাৰ ফাৰ্ষ্ট মেৰিট ইউনিভাৰ্চিটিৰ দিনাখন দিছিলেগৈ। কাপোৰযোৰ পিন্ধোতে মোক পাপালৈ বৰকৈ মনত পৰিছে মাজনী। তুমি কোৱাৰ কাৰণে মই এইযোৰ কাপোৰ পিন্ধিছোঁ। কি দেখিলোঁ ৰাতিপুৱাই ঐ? যি কথা ৰাতিপুৱা এখন কি দেখিলোঁ? কাৰণো ৰাতিপুৱা যে মুখ চাইছিলোঁ, এইজনী মুখখন দেখিলোঁ। গিৰিয়েক তোমাৰ কেইদিন হৈছিলে? কাপোৰ চোৱা, ৰঙীন কাপোৰহে পিন্ধে। বিধৱা হৈও ষ্টাইল কি নাচাবা? জীয়েকক স্কুলত থৈ তাই চাগে ক'বলৈ যাব। এইবোৰ মোক চাব নাপায়। ব'লক সোনকালে পাৰ হৈ লওক। ছাৰ আপুনি দিয়া ফাইলখন মই ৰেডি কৰিলোঁ। এয়া লওক ছাৰ। মিছেছ জিমি, আপোনাক আজি ভাল লাগিছে। সদায় এনেকুৱা কাপোৰে অফিচলৈ পিন্ধি আহিব। বগাৰ কাপোৰযোৰ পিন্ধিলে কিবা ভাল নালাগে, মনটো মৰা যেন লাগে। ধন্যবাদ ছাৰ। ছাৰ ছোৱালীজনী কথা ৰাখিহে মই এই সাজযোৰ পিন্ধি আহিছোঁ। আজিহে আপোনাক ভাল লাগিছে, বগা সাজযোৰ পিন্ধিলে আপোনাক একেবাৰে ভাল নালাগে। ধন্যবাদ ছাৰ। মই এগৰাকী বিধৱা নাৰী আৰু বিধৱাৰ প্ৰিয় সাজযোৰে হৈছে বগা সাজযোৰ। আপুনি বিধৱা হ'লো বুলি আপোনাৰ কি একো ভাল লগা বেয়া লগা নাই নেকি? জীৱনটো আপোনাৰ মতে আগুৱাই নিয়ক, লোকৰ কথাত মন নিদিব। কি তহঁতে সঁচাকৈ কৈছনে? আমি আকৌ মিছা কথা কেলৈ ক'ম? তাইক আমি কেইবাদিনো দেখিছোঁ। কালি দেখিছোঁ জীয়েকক লৈ একদম তাই ৰঙীন কাপোৰ পিন্ধি কি নেচাবা ষ্টাইল ক'লৈ গৈছে নাজানো। ছোৱালীজনীৰ পিঠিতে বেগ এটা দেখিছোঁ। তাইক চাগে স্কুলত থ'ব, তাই ক'ত যাব ঠিক নাই। অঁ আৰু তাই চাগে ঘৰত নাথাকেই, দিনটো ক'ত যায় আৰু দেই। এগৰাকী বিধৱা হৈও মানুহটো মৰা কেইদিন হৈছে। তাই ধুন পেচ কি নেচাবা।
মোৰ ল'ৰাটোক মাৰি পেলালে আৰু তাই এটা ধুন পেচ কৰি ঘূৰি ফুৰিছে। তাইক এদিন মই দেখিব লাগিছিলে। তাইক মই চৰত ঠিক কৰি দিলোঁ হ'লে। ছাৰ, আপুনি একো খবৰ নিদিয়াকৈ আমাৰ ঘৰলৈ আহিলে আৰু আমাৰ ঘৰটো কেনেকৈ চিনি পালে ছাৰ? মই অফিচলৈ যাবলৈ ওলাই আছিলোঁ। চিনি পালোঁ আৰু তোমাক মই আজিৰ পৰা তুমি বুলি ক'ম। আপুনি যি ভাল দেখি ক'ব পাৰে। ছাৰ, আপোনাক কথা এটা কওঁ, বেয়া নাভাবিব। আপুনি আৰু আমাৰ ঘৰলৈ নাহিব এনেদৰে। ওচৰৰ মানুহে আকৌ বেলেগ কিবা বুলি ভাবি মোক কথা শুনাব। যোনে যি কয় ক'বলৈ দিয়া, লোকৰ কথাত মন নিদিবা। তোমাক মই আগতো কৈছোঁ আৰু আজি তোমাক এটা মই সঁচা কথা ক'ব বিচাৰিছোঁ। তোমাক মই বিয়া পাতিব বিচাৰোঁ। তুমি মোৰ লগত বিয়া হ'বানে? কি? আপুনি কি কথা কৈছে এইবোৰ? কেতিয়া সম্ভৱ নহয়। মই এগৰাকী বিধৱা নাৰী আৰু মোৰ এজনী ছোৱালীও আছে। এগৰাকী বিধৱা হ'লা বুলিয়ে গোটেই জীৱন অকলে কটাবা নেকি? আৰু ছোৱালীজনীক মই নিজৰ ছোৱালীৰ দৰে ভাবিম। তুমি চিন্তা নকৰিবা, তাইক মই কেতিয়াও অৱহেলা নকৰোঁ। সকলো দায়িত্ব পালন কৰিম এজন দেউতাকৰ। ছাৰ, কেতিয়াও সম্ভৱ হ'বই নোৱাৰে। সমাজে কেতিয়াও মানি নলয়। তুমি সমাজৰ কথা ভাবিব নালাগে। তোমাক সমাজে নোখোৱাই। সমাজৰ কথা ভাবিলে তুমি জীৱনত বহুত কষ্ট পাবা। আনৰ কথা বাদ দিয়া, নিজৰ জীৱন নিজৰ মতে আগবাঢ়ি যোৱা। আৰু মই তোমাৰ লগত সদায় আছোঁ। তোমাক মই অতি সোনকালে বিয়া পাতি মোৰ ঘৰলৈ লৈ যাম আৰু ছোৱালীজনীক আজিৰ পৰা তুমি মোৰ পত্নী। মই এগৰাকী বিধৱা বুলি জানিও আপুনি যে মোক নিজৰ পত্নী হিচাপে স্বীকাৰ কৰিছে, মোক বিয়া পাতিবলৈ আগবাঢ়ি আহিল, তাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেকৈ নক'বা। তুমি আজিৰ পৰা বিধৱা নহয়, আজিৰ পৰা তুমি মোৰ পত্নী। ব'লা এতিয়া ঘৰলৈ, মাহঁতে তোমাৰ কাৰণে বাট চাই আছে। কি কৈছ তহঁতে এইবোৰ? তাইক বিয়া সোমালে? আমি আকৌ মিছাকেনো কেলৈ ক'ম? তাই আজি মন্দিৰত বিয়া পাতিছে, কাইলৈ ঘৰত ৰিচিপশ্যন দিব, আমাকো মাতিছে। তাইক বিয়া পতাটো এটা চাগে বুঢ়া চাগে, আগতে চাগে দুজনীমান অনা, সেইকাৰণে বিধৱাজনী বিয়া পাতিছে। বিয়া পতা নহয়, ডেকা ল'ৰা। ল'ৰাটো দেখাই শুনাই বহুত ধুনীয়া আৰু কোম্পানী মেনেজাৰ হয়। গোটেই কোম্পানী তাৰ হয়, 3-4টা কোম্পানী আছে। অঁ বাইদেউ, এই ঠিকেই কৈছে। ল'ৰাটোৰ ঘৰৰ মাক বাপেকে সকলোৱে এক বোৱাৰী ৰূপে স্বীকাৰ কৰিছে। তাই বোলে বিয়া নহওঁ বুলি কেইবাবাৰো মানা কৰি দিছিল, কিন্তু ল'ৰাটোৰ ঘৰৰ মানুহে তাই জোৰ জবৰদস্তি তাহাঁতৰ ঘৰলৈ বোৱাৰী কৰিছে। তাই নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আৰু আপোনাৰ নাতিনী মানে জিমি জীয়েক তাইকো নিজৰ ছোৱালীৰ দৰে স্বীকাৰ কৰিছে। যি হ'ল ভালেই হ'ল দিয়ক, তাই এটা জীৱন সংগী পাইছে। আমি তাইক মিছাতে ভুল বুজি আছিলোঁ আৰু আপোনাকো যি টি কথাবোৰ লগাইছিলোঁ। বিধৱা হ'ল বুলিয়ে কি তাই জীৱনটো আগুৱাই নিব নোৱাৰিব নেকি? জানেনে খুদা, তাই কেঁচা ঘৰটোতে এবছৰ দিন কেনেকৈ কটাইছিলে? আপোনালোকে জানো তাইৰ খবৰ এটা লৈছিলে? হয়, আমাৰে ভুল হ'ল। তাইক এখন ঘৰৰ পৰা খেদি পঠিয়ালোঁ। জীয়েকজনীৰ কথা মানে মোৰ নাতিনীজনীৰ কথাও চিন্তা নকৰিলোঁ। আৰু মোৰ ল'ৰাটো এক্সিডেণ্ট হৈ মৰিছিল, তাইৰ কাৰণেও কি দুখ। মই বহুত ভুল কাম কৰিলোঁ। আৰু কি জানেনে, তাই বোলে বহুতকে কৈছিল আপোনালোকৰ ওচৰলৈ অহাৰ কথা আৰু বিয়াৰ কথা। আপোনালোকৰ পৰামৰ্শ মতে বিয়া হ'ম বুলি কৈছিল, কিন্তু আপোনালোকৰ ঘৰত আহিবলৈ সাহস নকৰিলে। এটা কাম কৰিবিচোন, তহঁতে যদি যাওঁ, কাইলৈ তাই যাৰ ঘৰলৈ বিয়া হৈছে তালৈ মোকো লৈ যাবি। ময়ো তাইক আশীৰ্বাদ দিমগৈ তাইৰ শুভ ক্ষণত। হ'ব ওলাব। মা, তোমাক কইনা সাজত ইমান ধুনীয়া লাগিছে আৰু মোৰ নতুন পাপা ইমান ভাল, মোক ইমান মৰম কৰে। মাজনী, তুমি সুখী হ'লে মই সুখী। তুমি কোৱাৰ কাৰণে মই বিয়াত বহিলোঁ মাজনী। তোমাৰ নতুন পাপাই তোমাক বহুত মৰম কৰে আৰু এইখন ঘৰৰ নতুন পাপাৰ আইতা ককাহঁতো তোমাক ইমান মৰম কৰে। মোৰ দেখিয়ে ভাল লাগিছে মাজনী। বৌ, তোমাৰ আজি বিয়া আৰু তুমি আজিৰ দিনটোত নাকান্দিবাচোন। আৰু মাজনী, তুমি যোৱা বাহিৰত খেলাগে। ঠিক আছে পেহী, মই খেলোঁগৈ দেই। মা, তুমি নাকান্দিবা। নাই ভণ্টি, মোৰ কন্দা নাই। এয়া মোৰ সুখৰ চকু পানী। মোৰ ছোৱালী সুখ দেখি মোৰ বহুত ভাল লাগিছে। বৌ, এতিয়া বহুত মানুহ আহিব, এটা দুটা মানুহ আহি আছে। ৰাতিলৈ আৰু মানুহ হ'ব। তুমি হাঁহি লৈ থাকিবা মুখত, দুখ নকৰিবা কিন্তু। মোৰ কন্যাজনীক আজি বহুত ধুনীয়া লাগিছে।